এতিয়া আহি গ'লোঁ ষ্টাৰ মিডিয়া যিহে বাইকত মানে অলপ কাম আছিলে কৰাবলৈ আহিছোঁ দিদি ভাজাটো মই অৰ্ডাৰ কৰিছিলোঁ অৰ্ডাৰ কৰি ইয়াত এতিয়া লিখাম মই মায়াবিনী আৰু ইউটিউব চেনেলৰ নাম থাকিব এইফালে ফেচবুকৰ থাকিব আৰু ধৰক বিজি থাকিব যিহেকে বাইকখনৰ আজিৰ পৰা নাম দিলোঁ ইয়াৰ বিজি থাকিলে পূৰা ফিনিচিংটো হৈ লওক তাৰপিছত চাব এতিয়া মই লগাম ধৰক আপোনাৰ এইখন পেপাৰ আৰু যদি কোনোবাই লগাওঁ বুলি ভাবে আহিব পাৰে দেখিছে নেকি ধুনীয়া ধুনীয়া এইবোৰ আছে গ্ৰীণত আছে বহুত চেট আছে মানে এইবোৰ চেট আছে ইমান যেনেকুৱা আপোনাৰ পচন্দ হয় তেনেকুৱা লাগে আৰু সকলো হেলমেট চেলমেট চব পাব বস্তু আছে অইলৰ পৰা লৈ সকলো বস্তুবোৰ আছে আপোনালোকে আহিব যোৰহাট মিডিয়া আৰু ইয়াত নিজৰ মন পচন্দৰ বস্তু পাব লগাই নিব পাৰিব আৰু যিখিনি চেইন লিউপ আপোনালোকে যিখিনি বাইকবোৰ চলাইছে চেইন লিউপ কৰিব পাৰিব আৰু পলিচৰ আছে এটা মটৰৰ পলিচ কৰিব ভাল মই যিহেতু নিজে ইউজ কৰি আছোঁ সেইকাৰণে মই কৈছোঁ ভাল বুলি আহি চাব নিজে ভিজিট কৰিব দোকানখন গম পাই যাব কেনেকুৱা মেজাৰমেণ্ট লৈ লোৱা আছে মেজাৰমেণ্ট পিছত কাটিং দিব হৈ গ'লে ফাইনেল লুকটো চব কেনেকুৱা লাগিছে আৰু আপোনালোকে যাব পাৰে ষ্টাৰ মিডিয়াত গৈ আপোনালোকে যেনেকুৱা বিচাৰে তেনেকুৱা ষ্টাইল দিব মই যিহেতু কৈছিলোঁ এইটো ছাইডত হ'ব ইউটিউব এইটো ছাইডত হ'ব ফেচবুক আৰু মাজত হ'ব মায়াবিনী ৰাতিৰ বুকুত লিখাইছিলোঁ সেয়াই ফাইনেল লুক যদি ভাল লাগিছে ভিডিঅ'টো শ্বেয়াৰ এটা মাৰি দিব যেন আপোনালোকেও গৈ তাত কাম কৰক